ফ্ৰেণ্ডছ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। আৰু মই আছোঁ আজি নলবাৰীত মানে আমাৰ আবাহন থিয়েটাৰ আজি লাষ্ট নাইট, আৰু আমাৰ নলবাৰী কলেজ ফিল্ডত আবাহন থিয়েটাৰ চলি আছে। আৰু আপোনালোকক আজি মই দেখাম মানে নলবাৰীৰ ৰাসৰ কেনেকুৱা প্ৰস্তুতি হৰি মন্দিৰত। আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈ। ফ্ৰেণ্ডছ, ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, নলবাৰী ৰাসৰ হৰি মন্দিৰ এয়া দেখিছে। আৰু কেইদিন আছে ৰাস? 7 তাৰিখৰ পৰা 4 দিন, আৰু মাজত মাত্ৰ 4 দিন। পুৰা ধুমধামে একদম আয়োজন চলি আছে। পিছত যাম না এতিয়া আমি হৰি মন্দিৰৰ ভিতৰত যাই আছোঁ। মানে লটাৰী খেলা টিকেট ল'ব পাৰে। পুৰা একদম ধুমধামে প্ৰস্তুতি চলি আছে। সেইফালে মন্দিৰ দোকান হ'ব অলপ, এই দোকান হ'ব না মূৰ্তি হ'ব? এই দোকান ইয়াতে ফ্ৰেণ্ডছ হ'ব দোকান কিতাপৰ। আৰু মোৰ লগত আছে আজি ভাৰ্গৱতৰ ঘৰত আজি মানে খানা আছে, খানা খাব যাই আছোঁ। আৰু আমাৰ আবাহন থিয়েটাৰ চলি আছে নলবাৰী কলেজ ফিল্ডত। আজি আমাৰ লাষ্ট নাইট, আৰু আজি আমাৰ নাটক হৈছে অভিজিত ভট্টাচাৰ্যৰ তেওঁৰ ৰচনা আৰু পৰিচালনাৰে ৰণাংগিনী ৰাধা। সকলোৱে চাব আহিব। আৰু পাৰিলে আজি ডিম্পুদাৰ ঘৰত যাম। এয়া দেখিছে পুৰা মানে নলবাৰী হৰি মন্দিৰৰ প্ৰস্তুতি। মেইন মন্দিৰটো কোনটো? মেইন মন্দিৰটো বৰ্তমান এইটো, আগতে সেইটো আছিল। আগতে মানে সেইটো আছিল মেইন মন্দিৰটো, এতিয়া নতুনকৈ বনাইছে। এইটো নতুনকৈ বনাইছে না? এইটো ষ্টেজ নেকি? ইয়াতে ফাংচন হয় নেকি? জুবিন দা হয়তো আহিব পাৰে। জুবিন দা আহিব নেকি এইবাৰ? আৰু ফ্ৰেণ্ডছ এইবাৰ আহিব হেমা মালিনী না? হেমা মালিনী আহিব নলবাৰী ৰাসত। পুৰা ধুমধামে প্ৰস্তুতি চলি আছে নলবাৰী ৰাস। আৰু ফ্ৰেণ্ডছ, এইবিলাক হৈছে মূৰ্তি থোৱা জেগা। আৰু এইবিলাক নতুনকৈ মূৰ্তি বনাই আছে দেখিছে। এটা কি ধুনীয়া পেইণ্টিং বনাইছে দেখিছে, সেইপিনে বনাই আছে। আগৰ মূৰ্তিবিলাক না, পুৰণাবিলাকে মানে ভালকে ৰিপেয়াৰিং কৰে না। ফ্ৰেণ্ডছ দেখিছে, এইবিলাক মানে পুৰণা মূৰ্তিবিলাকে ভালকে ৰিপেয়াৰিং কৰি আছে, পুৰা লাগি আছে মানে। দেখিছে ধুনীয়া ৰং চং দিলে কি মজা লগা হয় দেখিছে। জীৱন্ত ৰাস আহিব এইবাৰ মাজুলীৰ পৰা আহিব। মাজুলী আৰু মথুৰা, মণিপুৰ, গুজৰাটৰো আহিব। নলবাৰী ৰাসত মানে আহোঁ, মই প্ৰত্যেক বছৰে আহোঁ, কিন্তু হৰি মন্দিৰত অহা নাছিলোঁ। ফাৰ্ষ্ট আহিছোঁ ভাৰ্গৱৰ লগত। ভাৰ্গৱ আছে, আৰু হৰি মন্দিৰৰ বহু নজনা কথা ভাৰ্গৱে আজি আপোনালোকক ক'ব, আৰু ময়ো জানিম ভাৰ্গৱৰ পৰা বহুত নজনা কথা। আৰু ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভাৰ্গৱে মানে কিবা কৈছে, কি কৈছে মানে বেলেগবাৰ মেলাখন ইয়াত হয়, এইবাৰ ইয়াত মেলা নহয়। মেলাখন আগত মানে অলপ দূৰত, এইবাৰ ইয়াত গ্ৰন্থমেলা হ'ব। বিকাল এখন গ্ৰন্থমেলা। আৰু এইবিলাকে মূৰ্তিৰ তলত যে দিয়ে বালাবিলাক, আৰু ফ্ৰেণ্ডছ এয়া দেখিছে, এয়া মূৰ্তিৰ তলত যে দিয়ে বালা, এইবিলাক বালাবিলাক ইয়াত উগা দিছে। আৰু এইটো হৈছে নীলা কালাৰ, আৰু সেইটো হৈছে ৰঙা। আৰু
আৰু এইবাৰ নলবাৰী ৰাসত মানে কেইখন থিয়েটাৰ 5খন আছে না 7খন থিয়েটাৰ আছে বৰদৈচিলা সূৰ্য আৰু হেঙুল ৰাজতিলক ইতিহাস সূৰ্য আৰু ৰাজমুকুট এইখন থিয়েটাৰ আছে এইবাৰ আপোনালোকে চাব আহিব নলবাৰী ৰাস পুৰা মানে ধুমধামে চলি আছে প্ৰস্তুতি আৰু মাজত আৰু 4টা দিন না 4টা দিন মাজত আৰু 4টা দিন তাৰপিছত নলবাৰীত মানে ধুমধাম একদম ৰাস এয়া দেখিছে পুৰা প্ৰস্তুতি চলি আছে আৰু এইখন নলবাৰীৰ ব্ৰিজখন মানে বনাই আছে মাৰ্চলৈকে কমপ্লিট হৈ যাব ব্ৰিজখন এয়া দেখিছে মানে মই ডিম্পুদাৰ ঘৰত যাম যদি মানে ডিম্পুদাক নাপা আপোনালোকক ভিডিঅ'ত দেখাব চেষ্টা কৰিম আৰু ডিম্পুদাক মানে আমাৰ আবাহন থিয়েটাৰৰ নাটক আদি নাটক চাব মাতিম নলাংগিনী ৰাধা আৰু মোক লৈ যাব ভাৰ্গৱক মানে বহুত দিনৰ পৰা কৈ আছোঁ ডিম্পুদাৰ ঘৰত যাম কিন্তু লগ পাওঁ নাই এতিয়া মানে ভাবি আছোঁ ভাৰ্গৱ কেনে ঠিকেই সেই ডিম্পুদাক লগ পালেতো ভালেই আছিল কিন্তু ঘৰত আছে না নাই মই ক'ব নোৱাৰিম লৈ যাম বাৰু আপোনালোকক দেখাম এতিয়া আৰু মানে নলবাৰী ৰাসৰ মেলা ক'ত হয় ভাৰ্গৱে লৈ যাই আছে ময়ো চিনি পাওঁ তথাপিতো মানে ভাৰ্গৱ ইয়াৰে লোকেল আৰু ইয়াতে মই নলবাৰী ৰাসত আহি থাকোঁ প্ৰতি বছৰে আহোঁ কিন্তু হৰি মন্দিৰত সেনেকৈ অহা নাযায় কাৰণ মই ব্যস্তত থাকোঁ থিয়েটাৰত আহোঁ ব্যস্ত থকাৰ কাৰণে মানে হৰি মন্দিৰত অহা নাযায় আৰু এইবাৰ আপোনালোকক ভালকৈ দেখাম হৰি মন্দিৰৰ মানে ক'ত কি মেলা কেনেকৈ ক'ত হয় চব ভাৰ্গৱে কৈ থাকিব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক ফ্ৰেণ্ডছ তেতিয়াহ'লে বলক নলবাৰীৰ ৰাসৰ মেলা ক'ত হয় আপোনালোকক দেখাই আছোঁ ফ্ৰেণ্ডছ এয়া দেখিছে ইফালে দোকান আৰু এইবাৰ মানে নলবাৰীৰ ৰাসত 300খন দোকান আৰু বাহিৰৰ পৰা আহিছে দোকানবিলাক এয়া দেখিছে দোকানৰ মানে জেগাবিলাক থৈ দিছে এয়া দেখিছে জেগাবিলাক বনাই কিনে থৈ দিছে আৰু এইবাৰ মানে নতুন এটা বস্তু আহিছে এখন নাও আহিছে ন নাও এখন চবে দেখা পাবই সেই নাওখন একবাৰ ওপৰলৈ যায় একবাৰ তললৈ যায় আৰু ফ্ৰেণ্ডছ মই মানে নলবাৰী ৰাসত আমাৰ নলবাৰীত ৰাসৰ সময়ত আমাৰ ৰঙীয়া দীপ্তেশ্বৰীত চলি থাকিব আবাহন থিয়েটাৰ আৰু যদি পাৰোঁ মই আহিম দিনৰ ভাগত আপোনালোকক নলবাৰী ৰাসৰ কেনেকুৱা মানে প্ৰস্তুতি দেখাব চেষ্টা কৰিম দীপ্তেশ্বৰীৰ পৰা আহিম ৰাতিৰ ভাগত আহিব নোৱাৰিম দিনৰ ভাগত এদিন আহিম আহি কিনে আপোনালোকক ভিডিঅ' কৰি কিনে দেখাম আৰু এয়া দেখিছে দোকানবিলাক নলবাৰী ৰাসৰ মানে বহুত বাহিৰৰ পৰা দোকানবিলাক আহিছে এয়া দেখিছে একদম ইয়ালৈকে লাইন ইয়াৰ পৰা একদম ইয়ালৈকে লাইন এয়া দেখিছে ফ্ৰেণ্ডছ এইবিলাক দেখিছে ইপিনেও দোকান মানে এইবিলাক চব বাহিৰৰ পৰা আহিছে দোকানবিলাক দেখিছে এইবিলাক মানে জেগাবিলাক লৈ লৈছে জেগাবিলাক মানে বনাই লৈছে দেখিছে এইবিলাক কমিটিয়ে বনাই দিয়ে না নিজে বনাই কমিটি বনাই দিয়ে না ইয়াৰ মানুহেও দিছে ইয়াৰ লোকেল মানুহো দিছে ইয়াৰ লোকেল মানুহৰো দোকান আছে আৰু বাহিৰা দোকানো আছে আৰু এইবিলাক যে ঘৰবিলাক দেখিছে মানে কমিটিয়ে মানে বনাই দিয়ে আৰু তাৰ সেইত কমিটিয়ে মানে এখন দোকানত কিমানকৈ ভাড়া লয় ভাড়াটো গম নাপাওঁ মই কিন্তু লৈ বহুত লয় না আৰু এইবাৰ নলবাৰী ৰাস কেইদিন ৰাস 13 দিন এইবাৰ হৈছে ফ্ৰেণ্ডছ নলবাৰী ৰাস 13 দিন আৰু এখন দোকানত 13 দিনৰ ভাড়া 2000কৈ হ'লেও 300খন দোকানত কিমান টকা ভাড়া হ'ব কমিটি বেছি না 2000ৰ ওপৰত ভাড়া দেখিছে ফ্ৰেণ্ডছ আৰু আপোনালোকক দেখাই আছোঁ আজি নলবাৰী ৰাসৰ মানে মেলা আৰু সেইপিনে দেখিছে ফ্ৰেণ্ডছ থিয়েটাৰৰ ফিল্ড ইয়াত মানে ময়ো কৰিছিলোঁ মই ইয়াত 3 বছৰ কৰিছোঁ থিয়েটাৰ আৰু এডভান্স পাৰ্টি আহিছে নেকি থিয়েটাৰৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া মই যাই আছোঁ মানে মেলাৰ ফালে যাই আছোঁ দেখিছে এইখন হৈছে লাইটৰ গেট মেইন মানে হাই ৰোডৰ পৰা আহি কিনে ইটো ৰাস্তাইদি হাই ৰোডৰ পৰা আহে না এইখন গেট হাই ৰোডৰ পৰা আহি কিনে গণেশ মন্দিৰৰ পৰা ডাইৰেক্ট চিধাই গণেশ মন্দিৰ যাব পাৰে ইটো ৰাস্তাইদি আহি মানে এইখন দেখিছে প্ৰথম মানে এই লাইটৰ গেটখন পাব দেখিছে এইখন লাইটৰ গেট আৰু মেলাখন মানে ইয়াতে হয় দেখিছে নলবাৰী ৰাসত যেতিয়া মানে পূজা চলি থাকে সেই সময়ত এই ৰাস্তাবিলাকতো মানে দিনৰ ভাগতো মানে পূৰা জাম হৈ থাকে ৰাতিৰ ভাগততো কথাই নাই আৰু মানে যেতিয়া মানে নলবাৰী ৰাস আৰম্ভ হয় তেতিয়া মানে এই ৰাস্তাবিলাক ব্লক কৰি দিয়ে ডাঙৰ ট্ৰাক সোমাব নিদিয়ে ন ডাঙৰ গাড়ী সোমাব নিদিয়ে এই ৰাস্তাবিলাক ব্লক কৰি দিয়ে আৰু বহুত দূৰৰ পৰা মানে ইয়াতে মানুহ আহে পূজা চাব তাৰমানে মন্দিৰত দৰ্শন কৰিব বহুত দূৰৰ পৰা মানে আহে সেইকাৰণে মানে বহুত ভিৰ হয় দিনৰ ভাগতো ভিৰ হয় সেইকাৰণে মানে এই ৰাস্তাবিলাক একদম ব্লক কৰি দিয়ে
বৰদৈচিলা থিয়েটাৰৰ বেনাৰ, এইপিনে বৰদৈচিলা থিয়েটাৰৰ বেনাৰ, আৰু ইয়াতে মানে মেলা হ'ব, মেলা ইয়াতে আকৌ মেলা। আৰু মীনা বজাৰ বোলে কোনখিনি আছে মীনা বজাৰ? মীনা বজাৰ এইবাৰ খুব বহিছে। ইয়াতে বহিব নেকি মীনা বজাৰ? নাগৰদলা ইয়াতে বহিব নেকি? হা? নাগৰদলা চাগৰদলা ইয়াতে বহিব নেকি এইবাৰ? ইয়াতে। আৰু ফ্ৰেণ্ডছ এইবাৰ মানে নলবাৰী ৰাস অলপ চেঞ্জ হৈছে। আগতে মানে মেলা বহিছিল, নাগৰদলা চাগৰদলা বহিছিলে, ট্ৰেইন লাইনৰ সিপাৰে বহিছিলে না। এইবাৰ মানে ইয়াতে বহিব, দেখিছে ফ্ৰেণ্ডছ। পুৰা প্ৰস্তুতি মানে লাগি আছে দেখিছে, এইবিলাক একদম কামত মানে ব্যস্ত। মোৰ কাৰণে কিন্তু আজি ভাৰ্গৱে বহুত কষ্ট কৰিছে, মানে মোৰ লগত কিমান দূৰৰ পৰা কিমান দূৰলৈকে খোজকাঢ়ি আহিছে, আৰু দেখিছে ভাৰ্গৱে মানে খোজকাঢ়িব নোৱাৰা হৈ গৈছে। আৰু ভাৰ্গৱ কেনেকা লাগছে আজি ঘূৰি কিনে? ভালে লাগিছে, তোমাকো ৰাসখনৰ বস্তুবিলাক দেখাই দিলোঁ। বহুত বহুত ধন্যবাদ তুমি যে মোক এইখিনি হেল্প কৰাৰ বাবে। আৰু এতিয়া ফ্ৰেণ্ড যাই আছোঁ আমি ভাৰ্গৱৰ ঘৰত। ভাৰ্গৱৰ মানে ঘৰত মোক আজি খানা খাব মাতিছে, আৰু এতিয়া যাই আছোঁ ভাৰ্গৱৰ ঘৰত।